মাটি যদি আছে আপোনাৰ আৰু আপোনাৰ দাগ নম্বৰ মনত আছে, আপুনি কেনেকৈ চাব সেইটো আপুনি নাজানে, তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে। মই বহুতে জানে যে কেনেকৈ ম্যাদী মাটি মানে কেনেকৈ চাব পাৰে, বহুতে জানে। যিসকলে নাজানে আহক আমি জানি লওঁ যে ম্যাদী মাটিৰ জমাবন্দী কেনেকৈ চাব পাৰি। আহক আপুনি প্ৰথমে আপোনাৰ গুগল এপটোত যাওক আৰু গৈ পেলাই ইয়াত এটা টেপ দিয়ক। টেপ দিয়াৰ পিছত আপুনি ইয়াৰ চাৰ্চ বক্স যিটো আছে তাত গৈ পেলাই আপুনি লিখক ৰেভিনিউ আছাম। আপুনি যেতিয়া ৰেভিনিউ আছাম লিখিব, লিখাৰ পিছত আপুনি চাওক তলত ৰেভিনিউ আছাম আহিছে আৰু চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ পিছত চাওক তলত আহিছে ধৰিত্ৰী ছাৰ্ভিচ ফৰ চিটিজেন, এইটো যিটো ইয়াত আপুনি এটা টেপ দিয়ক। টেপ দিয়াৰ পিছত আপোনাৰ চাওক আৰু এটা পেজ খোল খালে, ইয়াত জিলাৰ নাম থাকিব, আপুনি কোনটো জিলাৰ হয় সেই জিলাটো চিলেক্ট কৰক। চিলেক্ট কৰাৰ পিছত জিলা যেতিয়া চিলেক্ট কৰিব, কৰাৰ পিছত চাওক সোঁফালে আপোনাৰ চাৰ্কল লিখা আছে, আপোনাৰ চাৰ্কলটো আপুনি চিলেক্ট কৰিব। কৰাৰ পিছত চাওক ইয়াত গাঁও আহিছে, আপুনি কোনটো গাঁৱৰ হয় সেই গাঁৱটো আপুনি কোনটো গাঁৱৰ জবানবন্দী চাব সেই গাঁৱটো আপুনি চিলেক্ট কৰি ল'ব। যেতিয়া আপোনাৰ গাঁৱটো চিলেক্ট কৰা হৈ যাব, তাৰপিছত আপুনি এই গাঁৱটো চাৰ্চ কৰাৰ পিছত এই পেজটো খোল খাব। এই পেজটো হৈছে মেইন পেজ হয়, ইয়াতে আপুনি জবানবন্দী চাব পাৰিব। এতিয়া দাগ নম্বৰে চাব, তেতিয়া আপোনাৰ ইয়াত চাওক লিখাই আছে এণ্টাৰ দ্য দাগ নম্বৰ। এইখিনিত আপুনি আপোনাৰ দাগ নম্বৰটো আপুনি বহাই ল'ব। আপোনাৰ যিটো ম্যাদী মাটি আছে ইয়াৰ দাগ নম্বৰটো ইয়াত বহাই আপোনাৰ ইয়াৰ ৰাইট ছাইডত চাওক চি জবানবন্দী মানে লিখা আছে, ইয়াতে আপুনি চাৰ্চ কৰিব লাগিব। তো প্ৰথমে আপুনি দাগ নম্বৰটো লিখি লওক। তাৰপিছত আপুনি চাওক ওপৰত কেপচা টাইপ হিয়াৰ বুলি লিখা আছে, এইখিনি ঠাইত ইয়াত আপুনি কেপচা লিখিব লাগিব। আপোনাৰ যিটো কেপচা আছে এই কেপচাটো শুদ্ধকৈ লিখিব লাগিব, আৰু আপোনাৰ কেপিটেল লেটাৰত আছে কেপিটেল লেটাৰ লিখিব, স্মল লেটাৰত আছে স্মল লেটাৰ লিখিব, ভুল কৰিলে নাহিব। ইয়াত চাওক ইয়াত যিটো কেপচা আছে, মই ইয়াতে কেপচাটো বহাই দেখাই দি আছোঁ, C1Y6J, C1Y6J। এতিয়া আপোনাৰ মোৰ কেপচা লিখাটো হৈ গৈছে, আপুনিও আপোনাৰ যিটো কেপচা আহিব সেইটো আপুনি লিখিব। লিখাৰ পিছত আপুনি কি কৰিব, ইয়াত তলত চাওক আপোনাৰ চাৰ্চ দিয়া আছে, আপুনি চাৰ্চত এটা টেপ কৰি দিব। চাৰ্চ কৰাৰ পিছতে আপোনাৰ তলত চাব যে আপোনাৰ দাগ নম্বৰটো আকৌ শ্ব' কৰিব। তেতিয়া আপুনি সেই দাগ নম্বৰটো আকৌ আপুনি ৰাইট চিন দি পেলাই আপোনাৰ ছাইডত যিটো চি জবানবন্দী দিয়া আছে সেই চি জবানবন্দীত আপুনি টেপ কৰি দিব। তেতিয়া আপোনাৰ কাৰ নামত আছে মাটিটো আপুনি চাব পাৰিব, কিমানখিনি আছে সেইটো আপুনি চাব পাৰিব। ভিডিঅ'টো যদি আপোনাৰ অলপ সামান্য সহায় কৰিছে তেন্তে আপুনি এটা লাইক কৰি দিব।